নমস্কাৰ ADRE 2 hours চেলেঞ্জলৈ সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ' কেইটাত এটা কমেন্ট পালোঁ মেথছ এণ্ড ৰিজনিঙো দেখুৱাব লাগে, গতিকে আজি কেইটামান মেথছ লৈ আহিছোঁ আৰু ট্ৰিক্স কিছুমান লৈ আহিছোঁ যে আমি যদি একো LCM ACF এইবোৰ নাজানো কেনেকৈ আমি কৰিব পাৰিম। কুৱেশ্যনটো চাওঁচোন। A alone can do a piece of work in 10 days and B alone can do it in 15 days. In how many days will A and B together do the same work? অপশ্যন আছে 5 days, 6 days, 8 days, 9 days. অ'কে, এনেকুৱা কুৱেশ্যন হ'লে ইয়াত যে দি থৈছে চলিউশ্যনটোত এই 1/10 এনেকৈ নকৰিব দেই। এনেকৈ কৰিলে বহুত সময় যায়। বেটাৰ এটা ট্ৰিক্স আছে, মই ট্ৰিক্সটো দেখুৱাইছোঁ কেনেকৈ কৰিব। ইয়াতে এনেকুৱা কুৱেশ্যন যেতিয়া আহে আপোনালোকে 10 days, 15 days সেই যিকেইটা ফিগাৰ সেইকেইটাত গুৰুত্ব দিব। আৰু মই চিম্পল ট্ৰিক্সটো দেখুৱাইছোঁ। প্ৰথমতে 10 আৰু 15, 10 আৰু 15 এই দুটাৰ আমি কি উলিয়াম LCM। এতিয়া LCM মানে কি, খাই নে পিন্ধে কি বস্তু, যি কোনেও নাজানে, যি সিও আনকি এই প্ৰশ্নটো কৰিব পাৰিব। আমি 10 and 15ৰ LCM উলিয়াম। কেনেকৈ উলিয়াম চাব। যেতিয়া দুটা সংখ্যাৰ LCM উলিয়াবলগীয়া হয় আমি এনেকৈ উলিয়াওঁ। আমি কি কৰিলোঁ, এইটো 5এৰে গ'ল, 5 2 × 10, 5 3 × 15, 5 2 × 10, 5 3 × 15। এতিয়া এইখিনিত আমি কি কৰিম, LCMটো আমি ইহঁতৰ কেনেকৈ উলিয়াম। এই বস্তুটো যে এইটো আমি 15 × 2 কৰিম। তেতিয়া কি হ'ব, 15 × 2 কৰিলে আমি কি পাই যাম, 30 পাই গ'লোঁ। আৰু এতিয়া কথা হ'ল আমি এনেকৈ উলিয়াব পাৰোঁ 10 × 3 একেটাই ওলাই। এই 15 × 2 30 যে পালোঁ, এই 30টোৱে হ'ল কি 10 আৰু 15ৰ LCM হ'ল। এতিয়া আপোনালোকে যদি ভাবে যে যদি প্ৰশ্নটো এনেকুৱা আহিছিলে যে ACFও উলিয়াব লাগে, তেতিয়াহ'লে কি হ'ব, ACF কোনটো হ'ব জানেনে? ACF এইটো যে 5টো এইটোৱে হ'ব ACF। মানে কথাটো এনেকুৱা, ACF LCM দুটা সংখ্যাৰ উলিওৱা ছিষ্টেমটো বিৰাট সহজ এটা ছিষ্টেম আছে। মই এটা আৰু এটা বেলেগ এটা আমি যিটো কুৱেশ্যন এতিয়া কৰিবলৈ গৈছিলোঁ ছল্ভ কৰিবলৈ, আমি সেইটোৰ পৰা আঁতৰি LCM ACFটো অকণমান দেখাই লওঁ। এতিয়া ছাপ'জ সংখ্যাকেইটা যেনিবাকৈ 12 and 16 আছিলে দেই, 12 and 16 আছিলে। তেতিয়া কি হ'ব, আমি কৰিলোঁ 2 6 × 12, 2 8 × 16। এতিয়া 6 and 8ক আৰু যাব 2 3 × 6, 2 4 × 8 আৰু এইকেইটাতো নাযায়। এতিয়া ইহঁতৰ আমি LCM আৰু ACF কেনেকৈ উলিয়াম। এইটো ক্ষেত্ৰত আমি কি কৰিম, সেই একেই কথা। এই 316 হ'লনে, 3 × 16, 3 16 48, তাৰমানে 48 হ'ব এই 12 আৰু 16ৰ কি LCM। একেধৰণে ACF কি হ'ব, ACF সদায় মনত ৰাখিব, দুটা সংখ্যাৰ যেতিয়া ACF উলিয়াই এইটো এনেকৈ যেতিয়া পাতি পেলাই কৰিব, সদায় মনত ৰাখিব এইটো যে 2ৰ লগত 2 পূৰণ কৰি দিলে কি হৈ যাব, 2 2 × 4, 2 2 × 4, 4 হ'ব কি ACF। এইটো ইমান সহজতে উলিয়াই দিলোঁ, দেখিছেনে? এইটো হ'ল বেডিং মেথছৰ এটা হেৰি। গতিকে এনেকৈ আমি যদি কুৱেশ্যনটোত অকল LCM ACF উলিয়াব লাগে তেতিয়া আমি এনেকৈ কৰিম। এতিয়া আমি বেক টু দ্য কুৱেশ্যন। আমাৰ কুৱেশ্যনটো কি আছিলে, A 10 দিনত এটা কাম কৰে আৰু B 15 daysত কৰে, আৰু দুয়োজনে একেলগে দুইটা কাম কিমান দিনত কৰিব। গতিকে আমি ইয়াৰ ক'লোৱে যে আমি কি উলিয়াম, LCM উলিয়াম। 5 2 × 10, 5 3 × 15, আৰু আগতে কোৱাৰ নিচিনা আমি কি কৰিম, এতিয়া এইটো 15 × 2 কৰি দিম, হৈ পেলাই আমি কি পাম 30। এইটো হ'ল আমাৰ ফাৰ্ষ্ট ষ্টেপ। প্ৰথম ষ্টেপত আমি কি কৰিলোঁ, LCM উলিয়ালোঁ। অ'কে, এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম, এই LCMটোক আমি কি কৰিম, এই ডেইজ কেইটাই আমি ডিভাইড কৰি দিম। এতিয়া 30 ডিভাইডেড বাই ডেইজ আছিলে এটা 10, আৰু ইটো আছিলে কি 30 ডিভাইডেড বাই 15 ডেইজ আছিলে। এতিয়া যে ডিভাইড কৰি দিম, এইটো পাই যাম আমি কি 3, আৰু ইয়াত আমি কি পাই যাম 2, হ'লনে? এতিয়া এই যে 3 and 2 পালোঁ, এইকেইটাক আমি কি কৰিম জানেনে, ইহঁতক আমি কি কৰিব লাগিব জানেনে, যোগ কৰিব লাগিব, হ'লনে? 3 2 5। এতিয়া এই 5 আমি যোগ কৰিলে কি পালোঁ, প্লাছ কৰিলে আমি কি পালোঁগৈ, গৈ পেলাই 5 পালোঁ। এতিয়া আমাৰ এইটো হ'ল ছেকেণ্ড ষ্টেপ। থাৰ্ড ষ্টেপত আমি কি কৰিম, LCMটো যে পাইছিলোঁ সেই LCMটোক আমি এই 5টোৰে যদি হৰণ কৰি দিওঁ, ডিভাইড কৰি দিওঁ, কিমান পাম, 5 6 × 3 6, তাৰমানে 6 days। চ' দিছ ইজ দ্য আনচাৰ। এই দুয়োটা মানুহে A আৰু B কামটো 6 দিনত কৰিব পাৰিব। বুজি পালেনে? তিনিটা ষ্টেপ, LCM উলিয়াম,
এলচিএমটোক আমি ডেজ কিটাই ইন্ডিভিজুৱেলি আমি ডিভাইড কৰি দিম ডিভাইড কৰি এটো পালো তাহাঁতক যোগ কৰিম যেটো পালো আকৌ এলচিএমটোক আমি ডিভাইড কৰি দিলে আমি দুইটাই একেলগে কেনেকৈ কামটো কৰিব আমি সেই আনসাৰটো পাই যাম এটো হল শৰ্টকাট একো যদি নাজানেও এনেকুৱা কোৱেশ্চন দেখে আপোনালোকে এটেম্প্ট কৰিব আৰু মুখতে এনেকৈ যেতিয়া দুটা তিনটা কোৱেশ্চন কৰিব আপুনি মুখতে উলিয়াব পাৰিব আৰু এখন কিতাপ আছে সেই কিতাপখনত এনেকুৱা কিছুমান কোৱেশ্চন আছে এই কিতাপখন হল এইখন যিখন মাল্টিপল চইচ কোৱেশ্চন এনসাৰ্স বহুবিকল্পী প্ৰশ্নোত্তৰ এইখনত আমি এইটোখন হল শান্তনু কৌশিক বৰুৱাৰ এখন কিতাপ আৰু ইয়াত মই সংকলন সহযোগী হিচাপে আছো এইখনত আৰু ইয়াতে এইখনত গোটেইখিনি সিলেবাস কভাৰ কৰা হৈছে আৰু ম্যাথছ এণ্ড ৰিজনিংও আছে ইয়াত অসমৰ কথা আছে জেনেৰেল ষ্টাডিজৰ কথা আছে জেনেৰেল ইংলিছৰ কথা আছে ইয়াত তেনেকুৱা বহুত কোৱেশ্চন আছে মেণ্টেল এবিলিটি ম্যাথছ ৰিজনিং বহুত আছে এইখন আপোনালোকে চাব পাৰে আৰু বহুতো কিতাপ উপলব্ধ বজাৰত মই কোৱা নাই যে এখনেই কিনিব কিন্তু মোৰ যেহেতু এখন মই নিজে সংকলন সহযোগী হিচাপে থকা কিতাপ গতিকে মই বিচাৰিছো যে এইখনৰ পৰা আশা কৰিছো যে এইখনৰ পৰা আপোনালোকৰ লাভ হ'ব Next question, two pipes A and B can fill a tank in 20 and 30 minutes respectively. Both the pipes are used together. Then how long will it take to fill a tank? Okay, here একেই question 20 and 30 minutes লাগে দুডাল পাইপৰ টেংক এটা ফিল কৰোঁতে আৰু দুইডাল পাইপ যদি একেলগে ইউজ কৰা হয় তেতিয়া কিমান সময় লাগিব গোটেই টেংকটো ফিল কৰিবলৈ ওকে একেই কথা আমি কি কৰিব লাগিব 20 and 30 এলচিএম উলিয়াম So first stepত আমি কি উলিয়ালো এলচিএম 20 আৰু 30 এলচিএম আমি পালো 30 * 2 60 এই 60 ক আমি এই 20 আৰু 30 ইন্ডিভিজুৱেলি হৰণ কৰি 3 আৰু 2 পালো আৰু 3 আৰু 2 প্লাস কৰি থাৰ্ড স্টেপত 5 পালো সেকেন্ড স্টেপত আৰু 5 এৰে যেতিয়া আমি 60 হৰণ কৰিম আমি 12 পালো তাৰ মানে 12 মিনিটত দুই ট্যাঙ্কটো ভৰি যাব যদি দুইডাল পাইপ আমি খুলি থওঁ গতিকে এনেকুৱা সিম্পল কোৱেশ্চনবোৰ এটেম্প কৰিব আৰু এটা কথা ইয়াতে যে দিছো 20 আৰু 30 তাৰ এচিএফ কি হ'ব বাৰু এনে এটা কোৱেশ্চন সুধিছো আগতে যে আমি চালো কমেন্টত জনাবচোন 20 30 এচিএফ কি হ'ব আমাৰ ষ্ট্ৰেটেজি হল কি যে 2 ঘণ্টাত আমি গোটেই সিলেবাস কভাৰ কৰা মই 10 মিনিটতে দেখাই আছো আৰু এতিয়া আমি পঢ়ি আছিলো কি যে আমি হিষ্ট্ৰীৰ মই এটা এক্সাম্পল হিচাপে দেখাইছিলো পেলিওলিথিক মেছলিথিক নিওলিথিক চালকোলিথিকৰ আৰু আমি নতুনকে আমি এড কৰি গৈ আছিলো আজি কথাটো হল যে আমি নেক্সট খিনি আমি শেষ কৰিম এতিয়া পেলিওলিথিক মেছলিথিক নিওলিথিক ইয়াতে এই পেলিও শব্দটো যে পেলিওটোৰ অৰ্থ হল ওল্ড মানে পুৰণা মেছো মানে হল মিডল আৰু নিও মানে হল নতুন তাৰ মানে দিস মেছলিথিক এই পিৰিয়ডটো যে এইটো হল ইহঁতৰ মাজৰ দেই এই পেলিওলিথিক আৰু নিওলিথিকৰ মাজৰ এটা ষ্টেজ হল মেছলিথিক তাৰ মানে ট্ৰানজিশন হৈ আহিছে নতুন কিবা এটাৰ পৰা কিবা এটা মানুহখিনিয়ে পেলিওলিথিক এজত যেনেকৈ আছিলে তাতকে ইয়াত অলপ ভাল হ'ল তাতকে ইয়াত ভাল হ'ল তাতকে ইয়াত ভাল হ'ল এনেকৈ আৰু ইয়াৰ এই তিনিটা মই একেলগে লিখিছো দেখিছেনে তাৰ মানে এইকেইটা মেছলিথিকটোৰ এটা ট্ৰানজিশনৰ মাজৰ পিৰিয়ড ইয়াত পেলিওলিথিকৰো বৈশিষ্ট্য পোৱা যায় আৰু নিওলিথিকৰো পোৱা যায় ওকে এতিয়া মেছৰ আমি কথা সিদিনা পাতিছিলো যে মেছলিথিকত কি হয় এমিটোৰ পৰা আমি যে ডমেষ্টিকেশ্যন অফ এনিমেলছ হৈছিলে আৰু কুকুৰক ডমেষ্টিকেশ্যন কৰা হৈছিলে পোহা হৈছিলে লগতে যেনেকৈ গৰু ম'হ আৰু এই ঘোঁৰা এনেকুৱা হৰ্চ এইবিলাকক বনৰীয়া হৰ্চ সিহঁতক আনি পেলাই ডমেষ্টিকেশ্যন কৰা হৈছিলে আৰু সেই সময়ত তেওঁলোকে কিছুমান টুলছ এই মাইক্ৰলিডছ এই শব্দটো মাইক্ৰলিডছ ব্যৱহাৰ কৰি কিছুমান প্ৰশ্ন আহে মাইক্ৰলিডছ এতিয়া আমি জানো মাইক্ৰ মানে একদম স্মল সৰু তেওঁলোকে কি কৰিছিলে যিবোৰ টুলছ ব্যৱহাৰ কৰিছিলে ষ্টোনৰ যিবোৰ টুলছ সেই টুলছবোৰ মিহি কৰি একদম অকমানি কৰি পেলাইছিলে টুলছবোৰ আৰু সেইটোতো হেৰি কথা আৰু যে মানুহে কিবা এটা যেতিয়া মানুহৰ ডেভেলপমেণ্ট হৈ গৈ থাকে স্টেপ বাই স্টেপ তেতিয়া সেইটো বস্তু ভাল কৰি গৈ থাকে ইয়াতে মাইক্ৰলিথত মানে তাহাঁতৰ যিবোৰ টুলছ আছিল সেইবোৰ একদম মিহি সৰু এনেকুৱা হৈছিলে সেইবিলাকক মাইক্ৰলিথ বুলি কয় নেক্সট আহিল নিওলিথিক এই নিও মানে নতুন নিওলিথিকত মই অসম দি থৈছো যেনে এইকাৰণে দিছো নিওলিথিক পিৰিয়ডৰ কিছুমান সাইটছ আমাৰ অসমত আছে এটাটো হ'ল এইটো সৰুটাৰু আৰু এইটো হ'ল মাৰাকদিলা এই দুখন ঠাই ক'ত আছে জানেনে আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত আছে আৰু দাউজালি বুলি কয় এই দাউজালিটো পোৱা গৈছে কেনেকুৱা ধৰক কিছুমান সেই পটাৰী বস্তু পোৱা গৈছে মাটিৰে যে সেই বনাই তেনেকুৱা কিছুমান বস্তু পোৱা গৈছে সাইট চিকিটা হয় এটা মনত ৰাখিব আৰু এই কামৰূপ ডিষ্ট্ৰিক্ট হেতু আহি যাব পাৰে কেতিয়াবা এই ঠাই দুটুকুৰা নাম দি দিব পাৰে কামৰূপ ডিষ্ট্ৰিক্ট আৰু এইফালে ইয়াৰ ক্ষেত্ৰত এইটো আছিলে কাছাৰ আছিলে দেই কাছাৰ আছিলে ইয়াতে কাছাৰ ডিষ্ট্ৰিক্টৰ
দাউজালি বুলি কয়। এই তিনিখন ঠাই নিঅলিথিক পিৰিয়ডৰ আমাৰ অসমৰ ছাইট আছে, এইটো মনত ৰাখিব। তাৰপিছত আহিলে চালকোলিথিক। চালকোলিথৰ এই ছাল শব্দটোৰ অৰ্থ হ'ল যে কপাৰ। কপাৰ ইজ এ মেটেল। এতিয়া আপোনালোকৰতো ছায়েন্সো আহিব এই হেৰিত কি বুলি কয় ADRE কপাৰ। এতিয়া মেটেল কি নন মেটেল কি এইবিলাক বস্তুও জানিব লাগিব। মই অলপ কৈ যাম। কথা হ'ল আজি এইটো কৈ গ'লোঁ যে এই কপাৰৰ ব্যৱহাৰটো চালকোলিথিক পিৰিয়ডত মানুহে জানিছিলে। আৰু ইয়াতে মই দি থৈছোঁ ব্ৰঞ্জ। তাৰমানে কি হয়, তেওঁলোকে এলয়ো বনাবলৈ জানিছিলে। এলয় মানে দুটা মেটেল তিনিটা মেটেল এনেকৈ যদি লগাই পেলাই কোৱা হয় তেনে এলয় বুলি কয়। এতিয়া আপোনালোকে শুনিছে নহয় হেৰি কাঁহ যে কাঁহ, আমাৰ সৰ্থেবাৰী কাঁহ শিল্প যিটো GI টেগো পাইছিলে, সেই সৰ্থেবাৰীৰ কাঁহ শিল্প যে সেইটো এলয় হয়। এতিয়া মই এইটো অকণমান এই বস্তুটো ক'ম, তাৰ আগত কৈ লওঁ। তেওঁলোকে চালকোলিথিক পিৰিয়ডৰ মানুহবিলাকে ব্ৰঞ্জৰ ব্যৱহাৰ জানিছিলে। গ'ল্ড, চিলভাৰ, আইৰণ এইকেইটা মেটেল হয় দেই, এইকেইটা এলয় নহয়। ইয়াতে মই চাৰ্ট এখন দি দিছোঁ এলয়জৰ কাৰণে। এতিয়া ব্ৰাছ হ'বলৈ হ'লে কপাৰ আৰু জিংক লগাই দিলে ব্ৰাছ ফৰ্ম হয়। ব্ৰঞ্জৰ কাৰণে কপাৰ এণ্ড টিন। তেনেকৈ আমাৰ এই সৰ্থেবাৰীৰ যিটো সেইটো কয় বেল মেটেল বুলি কয়। বেল মেটেলটোৰ কাৰণে কপাৰ এণ্ড টিন। এতিয়া চাব এই দুটা একেই হয়, বেল মেটেল আৰু ব্ৰঞ্জ, কপাৰ আৰু টিনেই ব্যৱহাৰ কৰে, খালি ইয়াত কম্পজিশ্যনটো বেলেগ বেলেগ হয়। ক্লাছটো কৰি কেনেকুৱা লাগিলে জনাব, আৰু যিখিনি টপিক আপোনালোকৰ প্ৰয়োজন হৈ আছে জানিবলৈ কমেণ্ট বক্সত জনাব। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিলে মই যথেষ্ট সুখী হ'ম। নতুনকৈ আৰম্ভ কৰিছোঁ। আপোনালোকৰ সুবিধাৰ্থে মই কি ধৰণে আগবাঢ়িব পাৰোঁ সেইটো নিৰ্ভৰ কৰিব আপোনালোকৰ গাইডেঞ্চৰ ওপৰত। গতিকে কমেণ্টত জনাব। ধন্যবাদ।